বন্ধুসকল অভিষিক্ত 19 ছেপ্টেম্বৰ দিনটোত জুবিন দাৰ লগত কি হৈছিল সাগৰৰ মাজত ইয়ত পাৰ্টিত গৈ আমিতো দেখাত জুবিন দাক চক্ৰবেহু সাজি সাগৰত নুমুৱাই হত্যা কৰা হৈছিল। ভিডিঅ'বিলাকে তাকেই প্ৰমাণ কৰিছিল। কিন্তু চাৰ্জিটত কি উল্লেখ আছে? বহু অপেক্ষা আৰু ধৈৰ্য আন্তৰিকতাৰ বলত অহাকালি 12 তাৰিখে আমি গম পাম যে জুবিন দাক কোনে কিয় হত্যা কৰিছিল। কিন্তু আমি দেখাত জুবিন দাক অভিষিক্ত 19 ছেপ্টেম্বৰ দিনটোত চক্ৰবেহু সাজি সাগৰৰ মাজত হত্যা কৰা হৈছিল। সেই দাবীকে আমি মানি লৈ জুবিন দাৰ ন্যায়ৰ বাবে আমি সদায় মাত মাতি আছোঁ যে আমাৰ ৰজাই ন্যায় পাব লাগে আৰু দোষীয়ে উপযুক্ত শাস্তি পাব লাগে। যিজন আমাৰ জাতিটোৰ খনিকৰ হয়, যিজন আমাৰ জাতিটোৰ কণ্ঠ হয়, যিজনক আমি সুৰৰ সম্ৰাট বুলি ইতিমধ্যে চিনাকি দিছোঁ, যিয়ে আমাৰ জাতি মাটি ভেটিৰ গীত গাই, যিয়ে নিজৰ মাতৃভাষাত গীত গাই বিশ্বৰ বুকুত চিনাকি দি থৈ গ'ল, সেইজনে আছিল আমাৰ জুবিন দা। কিন্তু আমি জুবিন দাক অকালতে হেৰুৱাইছোঁ। যিজনে দুখীয়াক হাত উজাৰি সহায় কৰিছিল, সেইজনেই আছিল আমাৰ জুবিন দা। যিয়ে 40টা ভাষাত 38,000 গীত গাই নিজক এজন চহকী গায়ক হিচাপে প্ৰতিষ্ঠা কৰিব লাগিছিল। কিন্তু তেখেতৰ একাউণ্টত টকা আছিল মাত্ৰ 10,000 টকা মৃত্যুৰ সময়ত। গতিকে তেখেতৰ সেই টকাসমূহ কোনে ক'ত খাই শেষ কৰিলে আৰু সেই টকাৰ বাবে জুবিন দাক প্ৰকৃতাৰ্থত হত্যা কৰা হ'ল নেকি? তাকে আমি অহাকালি গম পাম। সেই অভিষিক্ত 19 ছেপ্টেম্বৰ দিনটোত জুবিন দাৰ লগত কি হৈছিল ইয়ত পাৰ্টিত। আমাৰ দাবী জুবিন দাক প্ৰকৃতাৰ্থত হত্যা কৰা হৈছিল। সেই হত্যাকাণ্ডত জুবিন দাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, ইয়ত পাৰ্টিৰ লগত যিকেইজন ব্যক্তি আছিল নহয়, সকলোখিনি ব্যক্তিয়ে কিন্তু জুবিন দাৰ হত্যাৰ লগত জড়িত হয়। কিন্তু কি কাৰণত সকলোখিনি ব্যক্তি কৰায়ত্ব নহ'ল গম নাপাব। কিন্তু এতিয়া যিকেইজন ব্যক্তি ৰুদ্ৰ কাৰাগাৰত চাকৰুদ্ধ জীৱন কটাই আছে, কিন্তু প্ৰকৃতাৰ্থত দোষী হিচাপত তেওঁলোককে সাব্যস্ত কৰা হৈছে। আৰু সেই সাব্যস্ত কৰা মতে প্ৰকৃতাৰ্থ অসমৰ কাৰণে 19 ছেপ্টেম্বৰ দিনটো যিটো অভিষিক্ত দিন হয়, সেই দিনটোত জুবিন দাৰ লগত কি হৈছিল, আমাৰ ৰজাৰ লগত কিয় জুবিন দাক চক্ৰবেহু সজাই হত্যা কৰা হৈছিল, সকলোখিনি আমি অহাকালি তথ্য সহকাৰে গম পাম। আদালতত যেতিয়া চাৰ্জশ্বিট দাখিল কৰিব, তাৰ লগে লগে অসমীয়া জাতিয়ে গম পাব যে 19 ছেপ্টেম্বৰত প্ৰকৃতাৰ্থত জুবিন দাৰ লগত কি হৈছিল আৰু দোষীক কেনেকুৱাকৈ কি ধৰণে শাস্তি দিব, সেয়া আদালতে নিৰ্ণয় কৰিব। কিন্তু আমি প্ৰতিজন অসমীয়াই কামনা কৰি আছোঁ, জুবিন দাৰ অনুৰাগীসকলে জুবিন দাই তেতিয়াহে ন্যায় পাব যেতিয়া দোষীক ফাঁচি দিয়া হ'ব। আৰু যদি প্ৰকৃতাৰ্থত জুবিন দাক আমি ন্যায় দিব নোৱাৰোঁ অসমীয়া জাতিয়ে, তেনেহ'লে আমি জুবিন দাৰ ওচৰত চিৰদিন আৰু চিৰকালে ঋণী হৈ ৰ'ম। আৰু জুবিন দাৰসকলে বহুকেইজনে ৰাজপথত নামি জুবিন দাৰ ন্যায়ৰ বাবে মাত মাতাৰ বাবে ভিক্টৰ দাস, বিকাশ অসমে এতিয়া জেলৰ ভাত খাব লগা হৈছে। ইয়াতকৈ আমাৰ কাৰণে দুখ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে বন্ধুসকল? কি হ'ব পাৰে জাতিটোৰ বাবে? যিজন ৰজাক আমি ন্যায় দিবৰ কাৰণে ৰাজপথত নামি মাত মতাৰ বাবে যদি জেলৰ ভাত খাব লগা হয়, তাতকৈ আমাৰ অসমীয়া জাতিৰ কাৰণে দুখ আৰু পৰিতাপৰ কথা একো হ'ব নোৱাৰে বন্ধুসকল, একো হ'ব নোৱাৰে। সেইসকলক আশা কৰোঁ ভিক্টৰ দাস আৰু বিকাশ অসমক বিনা চৰ্তে মুক্তি দিয়ক। কাৰণ তেওঁলোকে একো দুখ কৰা নাই, জুবিন দাই ন্যায়ৰ বাবেহে মাত মাতিছিল। আৰু জুবিন দাই ন্যায় পোৱাটো আমি সকলোৱে কামনা কৰি আছোঁ। জুবিন দাৰ ন্যায়ৰ বাবে যদি চৰকাৰে যদি অৱহেলা কৰে, তেনেহ'লে ইয়াতকৈ দুখ আৰু পৰিতাপৰ কথা একো হ'ব নোৱাৰে। কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জুবিন দাক নিজৰ ভাতৃ বুলি পৰিচয় দিছিল, নিজৰ সৰু ভাই বুলি পৰিচয় দিছিল আৰু অসমৰ এটা সম্পদ বুলি স্বীকৃতি দিছিল নিজেই। তেনেকুৱা এটা সম্পদক হেৰুৱাই তেওঁ কিমান দূৰ মৰ্মাহত হৈছে গম নাপাওঁ। কিন্তু আশা কৰোঁ তেখেতে ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণামি নকৰি জুবিন দাক ন্যায় দিয়ক। তাকে আমি বাট চাই আছোঁ। অহাকালি দিনটোলৈকে প্ৰত্যেকজন অসমীয়াই আমি অপেক্ষা কৰি আছোঁ প্ৰকৃতাৰ্থত অভিষিক্ত 19 ছেপ্টেম্বৰ দিনটোত জুবিন দাৰ লগত কি হৈছে, কিয় চক্ৰবেহু সজাই আমাৰ ৰজাক হত্যা কৰা হৈছিল। সেয়া প্ৰকৃতাৰ্থত টকাৰ কাৰণে হত্যা হৈছিল নে অন্য কিবা কাৰণত হত্যা কৰা হৈছিল?
ইমান এজন সহজ সৰল চিধা মনৰ মানুহক সঁচাকৈ কিয় হত্যা কৰা হৈছে, কিয় হত্যা কৰা হৈছে? বন্ধুসকল, সেইটোকেই আমাক লাগে যে প্ৰকৃত অৰ্থত জুবিন দাৰ লগত কি হৈছিল 19 ছেপ্টেম্বৰৰ অভিশপ্ত দিনটোত। গতিকে বন্ধুসকল, জুবিন দাক আমি ন্যায় দিয়াটো প্ৰত্যেকজন অসমীয়াৰ কাম্য। সেয়া আমি যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়, প্ৰকৃত অৰ্থত দোষীয়ে শাস্তি নাপায়, তেতিয়ালৈকে আমি মাত মাতিবই লাগিব আৰু জাষ্টিছ ফৰ জুবিন দাক আমি লিখিবই লাগিব। বিশ্বৰ প্ৰান্তে প্ৰান্তে প্ৰত্যেকখন দেশেই গম পাব লাগিব এয়া কোন জুবিন হয় প্ৰকৃত অৰ্থত। কিয় অসমীয়া জাতিয়ে জুবিনৰ ন্যায়ৰ বাবে ইমান উঠি পৰি লাগিছে? কাৰণ জুবিন দা আমাৰ ৰজা আছিল নে? বন্ধুসকল, ধন্যবাদ। সকলোকে আন্তৰিক শুভকামনা জ্ঞাপন কৰি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।